গুড ইভিনিং ফ্ৰেণ্ড। আজি আমি ভাত মাহৰ শৰাই ভাগৰ লগতে মোৰ মানুহজনৰ জন্মদিন বাবে 22 ভাত সেই দিনটোত আজি আমি শৰাই ভাগ আগবঢ়াইছোঁ। মই চাকি গছি তেওঁৰ নামত জ্বলাই দিলোঁ। তেওঁ কৰ্মসূত্ৰে বহুত দূৰত থাকে। তেওঁ আপোনালোকে আশীৰ্বাদ কৰে যেন সদায় কুশলে থাকে। তেওঁ আশীৰ্বাদ কৰিব সকলোৱে। আইটোৱে ইয়াত আহি বহুত ভাল পাইছে। তাই চাৰিওফালে ঘূৰি আছে একদম মুক্তভাৱে। সেইকাৰণে মই বহুত ক্লিপ ল'ব নোৱাৰিলোঁ। যিখিনি টাইম মই ফ্ৰী পাইছোঁ সেইখিনি টাইমতে অলপ চলপ আপোনালোকৰ বাবে সাঁচি ৰাখিছোঁ। আপোনালোকে যাতে মৰম দিয়ে তাৰে আশা ৰাখিলোঁ। এনেকৈ মই চাকি গছি জ্বলাই সেৱা কৰিলোঁ সকলোৰে মংগলৰ কাৰণে। আপোনালোকে আশীৰ্বাদ কৰিব। এয়া নাম ধৰি আছে আয়তীসকলে। তাৰপিছত আমি আইটোনীকে নাম ধৰি আছে। তাৰপিছত আমি প্ৰসাদবিলাক খাই আমি আৰু ঘৰলৈ আহিলোঁ। জলপানৰ গুড বাই বাই।